নমস্কাৰ, মই শান্তনু। ওলাই আহিলোঁ মাজুলী বিয়া এখনৰ ৰিচিপশ্যনত কাম কৰিবলৈ। লগত এলবাম এটাও লৈ আহিছোঁ। চুনাৰী চাপৰি পাই ভাইটিটোক এলবামটো দি ল'লোঁ। বেগত সোমাই আহি ৰাইট ছাইডে জুবিনদাৰ ফটোখন দেখিলোঁ। কাম কৰিবলৈ সোমাই আহিয়ে যদি ইনস্পায়াৰিং মানুহজনৰ ফটোখন দেখোঁ, তাতছে আৰু এনাৰ্জেটিক কি হ'ব পাৰে? নে কি কয় ৰাইজ? পেণ্ডেলটো বহুত বেছি ডাঙৰ নাছিল যদিও বহুত ধুনীয়া আছিল। এইফালে অকণমান অপেনকৈও ৰাখিছিল। ৰ'ব, পেণ্ডেলটোৰ সন্মুখটো আপোনালোকক দেখুৱাই হোৱা নাই নহয়। ৰাইট ছাইডে চেৰী ব্লুজম আৰু লেফ্ট ছাইডে আইনা এখন আছে। দুটা নামৰ মাজত নিজকে কেনেকুৱা লাগে বুলি আইনাখনত নিজকে এবাৰ চাই ল'লোঁ। দৰা কইনা বহা ষ্টেজটো ধুনীয়াকৈ বনাইছে। ইয়াতো দীপাংকৰ এণ্ড পৰিস্মিতা লিখা আছে। এয়া আজি দৰা কইনা। পিছে ষ্টেজত কেৱল কইনাহে বহি আছিল। দৰাই সকলোকে মাত লগাই ফুৰিছিল। ৰাতি মানুহ কমা বছৰত দৰা কইনাক কপল ফটো মাৰিবলৈ আনিলোঁ। আজি আকৌ এটা নতুন অভিজ্ঞতা পাম। মানে খোবাখুবনি কৰিব লৈছে। দৰা মাকে সেৱা কৰাৰ পাছতে দৰা কইনাই বিয়া দিনা পিন্ধা সাজ পোছাকবোৰ পিন্ধি আহি সমাজত বহিলে। মই প্ৰথমবাৰ এইবাৰ খোবাখুবনি কৰা দেখিছোঁ। সেইবাবে মোৰো বৰ বিশেষ আইডিয়া নাই। পুথিখন চাই পাঠকীজনে শিৱ, পাৰ্বতী আৰু মুখ লগা কথা কৈ আছিল। মই পিছে বুজিহে নাপালোঁ। মানে গোটেইখিনি শুনাও নাছিলোঁ বাৰু। মাজতে দাদাজনে দৰাক মুকুট আৰু কইনাক কপালি পিন্ধাই দিলে। কিয় পিন্ধাইছিলে পিছে নাজানো। কিন্তু দৰা কইনা ৰজা ৰাণীৰ দৰেই লাগিছিল। শেষত সেৱা কৰাৰ পাছতে আমাৰো কাম শেষ হ'ল। এতিয়া কুঁৱলী ফালি ফালি 60 কিলোমিটাৰ গাড়ী চলাই ঘৰলৈ যাওঁ। বাই।